so fine, but her breath is like whoa. She says she wanna dance, but she don't know how to whoa. I'm iced out, ooh, looking like a star. Whoa. Her name is Jenny, ooh, bitch don't have no panties. Whoa. I'm Steph. Hello everyone, মই Anku আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালো আৰু আজি বহুত দিনৰ মূৰত ভিডিও এটা বনাব লৈছো একচুয়ালি মই মানে টিকটক ষ্টাইলত ড্ৰেছ চেঞ্জ কৰিব বিচাৰিছিলো হল বাও কিন্তু জোতা জোৰে খলাব নোৱাৰিলো আৰু সেই কাৰণে মানে নিজে পিন্ধিব লাগা হল কি কৰিব সো বলক আজ অলপ উলাই যাও বুলি ভাবিছো ক'ত যাও আপোনালোকে চাই গৈ থাকিব আহকচোন গৈ থাকো ঘৰপা ওলালো সে আৰু মাক বাই বাই দি যাওঁ মা বাই বাই সোনকালে আহিম চ' এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিব গৈ আছোঁ যি এটা জেগাত যাম আংকুল বাই বাই এফালে যাওঁ ওলাই যাওঁ চ' আংকুলকো ক'লোঁ বাই বাই এতিয়া আৰু এটা কথা আপোনালোকক ক'ব পাহৰিলোঁ যে চবকে হেপী খ্ৰীষ্টমাছ যিটো আজি 25 ডিচেম্বৰ আৰু মোক লগৰ এজনে ইনভাইট কৰিছে চ' সিহঁতৰ ঘৰতে গৈ আছোঁ চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ Silaa, silaa, silaa moi tora kakhore uri uri phuru moi daore pohore silaa, silaa, silaa moi tora kakhore ঘুরি ঘুরি ফুৰু মই মনৰ আশে পাশে চিৰণিৰ জাকুৰে ময়ো তাকে খেদি যাওঁ খুটা কাটি গ'লেও তোৰেই ঘৰ পাওঁ চিলা 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 মই তোৰা কাষৰে উৰি উৰি ফুৰু মই দৰে পোহৰে চিলা 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 মই তোৰা কাষৰে উৰি উৰি ফুৰু মই মনৰ আশে পাশে বলা বলা কৰিব বল বলা নহয় দোকানী পাবলৈকে যাব লাগিব হা তুমি ওলাব নালাগে মই ওলালে হ'ল এইডোখৰ মেইন চাৰ্কলটো দেখাবলৈ আছে ৰাইট চাইডে এই চুকাফালৈকে যাব লাগিব চ' মই এতিয়া গোলাঘাট টাউন পালোহি আৰু মই যে কৈছিলোঁ মোৰ লগৰ এজনে ইনভাইট কৰিছে সি হ'ল ইজাজ আৰু ইজাজে বাছ ষ্টেণ্ডৰ আগতে ৰখি আছিল আৰু এতিয়া আমি দুইটাই টাউনৰ মাজেদি তাৰ ঘৰলৈ গৈ আছোঁ মই গোপ্ৰ এটা ল'ব লাগিব আগত লগাই নিবলৈ নিশ্চয় ল'বা ল'বা মোকো দিবা আকৌ কেতিয়াবা ইউজ কৰিবলৈ এই দোকানী চুকাফালৈকে যাম আমি কোনফালে যাম এতিয়া নহয় তাৰপৰা আকৌ আমি যোনটো ৰাস্তা আহিছিলোঁ এতিয়া অঁ এইফালেদি যামগৈ আৰু ডাইৰেক্ট অঁ এইডোখৰ চুকাফা এইডোখৰ খেলা এইডোখৰ মোৰ তুলিব আছিলে চাৰ্কলটো এটা মাৰিম এতিয়া ৰাইট ল'বা ৰাইট লৈ তেল চেল ভৰাই যামগৈ আৰু তেলটো ভৰাম আৰু
আৰু এইটোৱে আছিলে চুকাফা চক আৰু এতিয়া আমি গৈ আছোঁ তেল ভৰাবলৈ তো আৰু আমি এতিয়া তেল ভৰাই আহিলোঁ গোলাঘাট চাৰ্চৰ পিনে আৰু এয়া চাওক আজি এনেও খ্ৰীষ্টমাছ ইভ যেতিয়া কি ধুনীয়াকৈ লাইটনিং দি পেলাই কি ধুনীয়াকৈ সজাই পেলাই কি ধুনীয়া লাগিছে ন আমি গৈ আছোঁ এতিয়া গোলাঘাট পুলিচ ষ্টেচন পাইছোঁ পুলিচ ষ্টেচন দেখালা যে এতিয়া কি পুলিচে ধৰিব নেকি আমাক চাবা আকৌ বাইক বেছি স্কুটি বেছি স্পীডত নচলাবা পুলিচে উঠাই নিলে আকৌ দিগদাৰ হ'ব এনেই এই টাউনত নতুন মই উঠাই নিলে আকৌ তুমি পাবা ওচৰত আৰু সৌৱা তেৰা বেৰা চলাই থকা স্কুটি ল'ৰাটো লগ পালোঁ এতিয়া ইজাজৰ ফ্ৰেণ্ড হয় এই চাবা লাগিল ঐ জাজ তোমাৰ লগৰটোৱে দেখোন বেয়া চলাইহে এই তেৰি মাৰিব ধৰিছিলে এতিয়া এয়া শিৱাশিষ মই যে কৈছিলোঁ অলপ আগত ইজাজৰ লগৰ বুলি এইখন গোলাঘাটৰ বিশাল মেগামাৰ্ট কিমানবোৰ টমটম ৰখি আছে ছোৱালী উঠাবলৈ এয়া মমোৱালা বিশালৰ আগত আমাৰ ইজাজ দাদাই স্কুটি চলাই আছে এয়া চাব পাৰে এয়া আমি হামদৈ পালোহি এখন হামদৈ হোটেল আৰু এতিয়া গোটেই গোলাঘাট টাউনখন অলপ চলপ ঘূৰি মেলি লৈ এতিয়া ইজাজহঁতৰ ঘৰলৈ গৈ আছোঁ যিহেতু ঠাণ্ডা বহুত চ' এইখিনি গোলাঘাট জাতীয় বিদ্যালয় আৰু এতিয়া জাতীয় বিদ্যালয় ৰাস্তাটো দি আমি এতিয়া ইজাজহঁতৰ ঘৰ পামগৈ আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে যিহেতু ঠাণ্ডা বহুত সেইকাৰণে জল্দি এতিয়া ইজাজহঁতৰ ঘৰত যাওঁ চ' আপোনালোকক নেক্সট ভিডিঅ'টোত লগ পাই আছোঁ বাই বাই